হেল্ল' বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ইনজয় অসমলৈ আৰু ইনজয় অসমৰ প্ৰথমটো ভিডিঅ'তে আপোনালোকক দেখুৱাম মাঘ বিহুৰ কেনেধৰণে আদৰিবলৈ আমি প্ৰস্তুত হৈছোঁ আৰু আমাৰ ঘৰখনে কেনেধৰণে প্ৰস্তুত হৈছে ঠিক এনেধৰণে আমি প্ৰস্তুত হৈছোঁ। ভিডিঅ'টো চাই থাকক আৰম্ভণিৰ পৰা শেষলৈ। হেঁপাহৰ ভোগালীক আদৰাৰ কিছু প্ৰস্তুতি চলি আছে গাইজ, চাওক ইয়াত চাওক তিনতালা, ইয়াক আপোনালোকে কি বুলি কয় কিন্তু মই তিনতালা বুলি কওঁ। আপোনালোকক দেখাই আছোঁ একতালা দুইতালা তিনতালা। এয়া কোনো ব্যৱসায় বাণিজ্যৰ কাৰণে নহয়, এয়া ঘৰত যিহেতু মাঘ বিহু আহিছে, মাঘ বিহুক আদৰিব লাগিব। হেঁপাহৰ মাঘ বিহু যিহেতু ট্ৰাইবেল মানুহৰ এইটো কিছু ৰীতি নীতি আছে, ঠিক সেই পূজাৰে আমি ঘৰতেই পালন কৰিম। কোনো ব্যৱসায় বাণিজ্যৰ কাৰণে নহয়, ঘৰতেই চব চলি যায় আৰু গাইছ। এয়া চাওক পৰি আছে এটোপ দুটোপ কৰি ভৰি গ'ল মোৰ বুটলটো। আৰু যিহেতু মাঘ বিহুৰ কাৰণে কোনো ধৰণৰ স্পেচিয়েলকৈ মেজি সজা নহ'ল, সেয়েহে 1.5 মাহৰ পৰা এক বিশেষ আটক ধুনীয়াকৈ খেৰাভুজি বনাইছিলোঁ। সেই খেৰাভুজিৰে হয়তো কাম চলাব লাগিব। আৰু এই বাইদেউজনীয়ে কিবা কৈ আছে, এই বাইদেউজনীয়ে শুনিছে গাইজ, কিবা কৈ আছে। আৰু খেৰাভুজিটো আপোনালোকক দেখুৱাম, ধৈৰ্য ধৰক। আৰু খেৰাভুজিটো আমাৰ এইটোৱেই, মানে মেজি বনোৱা বিশেষ ধৰণৰ সজোৱা নহ'ল, সেইকাৰণে আমি ইয়াৰে কামটো চলাব লাগিব। আৰু হেঁপাহৰ ভোগালীক আদৰিবলৈ এনেধৰণৰ প্ৰস্তুতি চলি আছে আমাৰ ঘৰত। এনেধৰণৰ যেনেকৈ চাফ চিকুণতা চাই আছে, চাওক চাফ চিকুণতা, সকলো বেৰ চাফ চিকুণতা তথা মোচা হৈ গৈছে। আৰু এইখন বাকী আছে, বাইদেউজনীয়ে চলি আছে। আৰু যিহেতু হেঁপাহৰ ভোগালীত লগে ভাগে এষাৰ খোৱা প্ৰস্তুতি চলি আছে। এয়া বেলেগ ধৰণৰ হাঁহি দিছে আমাৰ বাইদেউজনীয়ে। এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়ে, আৰু ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়ে। কি কৰিব হয়। প্ৰণৱ দাৰ ভিডিঅ' এটাত আপোনালোকে চাইছিল, মই খৰি তথা বাঁহ কাটি আছিলোঁ। আৰু বাঁহ কাটি এনেধৰণে খৰিবিলাক সজাইছিলোঁ আৰু সজাই মেলি এনেকৈ থৈছোঁ যাতে নেকি মাঘ বিহুত আমি পিঠা পুৰিবলৈ তথা বনাবলৈ সুবিধা হয়। যিহেতু মাঘ বিহু সমাগত, মাজত মাথো এটা দিন, সেয়েহে এইটো ঠেকি সম্পূৰ্ণ হ'বলৈ যাই আছে আজি। এইটো এনেধৰণে ল'ব লাগিব গাইছ, এইটো এনেধৰণে ল'ব লাগিব। কেনে লাগিছে, ফিমেল লাগিছে নে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰিব। আৰু ভিডিঅ' এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।